কোকৰাঝাৰ লোকসভাৰ মূল প্ৰতিদ্বন্দ্বিতা নাই। আমাৰ লগত কণ্টেষ্ট কৰিব পৰা কোনো দল নাই। 1 নম্বৰ কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ কাম্পা বৰগোহাঁই জিকাটো 100%। দৰং ওদালগুৰি ক্ষেত্ৰতো বিৰাট ফাইনেল ভাল ৰিজাল্ট আহিল, মুঠতে আমি জিকিল। বিজেপি বুলি ক'লে চবে ভয় খায়। 1 নম্বৰ পাৰ্টি কংগ্ৰেছ বুলি ক'লে চবে ভয় খায়। কিন্তু এই মাৰ দুইটা পলিটিক্যাল পাৰ্টিক আমি যোৱাকালি দৰং ওদালগুৰি লোকসভাত পুৰা জিৰ' করে দিছো। আমি শিখেছি जों देरहाबाय। आसल पार्टिफोरखौनो फेजेनना फैबाय जोङो नङा। बिजेपि आरो कंग्रेसखौनो फेजेनना फैबाय आरो मा नांगौ बेलाय बे आरो इउपिपिएलआय सोर जालायखो सोर जालायखोबो इउपिपिएलआ खामानियाव दं ना बहा दं बिसोरलाय जेबो गैया। बे डुप्लिकेट अरुणोदय फर्म माबा साफायनानै बिलाइलाबायदों बे डुप्लिकेटसो बेजों फैसा मोना मिथिबाय। এই অৰুণোদয় ফর্ম বিলাই আছে ডুপ্লিকেট এইটোদি পইচা নাপায়। টাইম পাছ কৰক, ইহঁতে কামে নাই। এতিয়া ইহঁতৰ কামে নাই, টাইম পাছ কৰক, আমাৰ ক'ব লগা একো নাই। কিন্তু সেইটোদি পইচা নাপায়, এইটোদি পইচা নাপায়। আৰু কি ভুল কাম কৰিলে ইউপিপিএলে যোৱাকালি এনেকুৱা ভুল কাম কৰিলে। দৰং ওদালগুৰিত বিজেপিৰ কেণ্ডিডেট আছে, ইউপিপিএলৰ নাই। ইউপিপিএল আর বিজেপি একে এলাইন্সত আছে। ইউপিপিএলৰ যিখিনি সাপোর্টার বা ভোটার ইহঁতে বিজেপি পদমফুলত ভোট দিব লাগিছিল। ইউপিপিএলৰ সাপোর্টারসকলে ইহঁতে বিজেপিক দিব লাগিছিল, কিন্তু বিজেপিক নিদি পেলাই কি কৰিলে এই বড় যিখিনি আমাৰ বড়সকল আছে ইউপিপিএলক ভাল পোৱা বড় ভোটাৰসকল আছে ইহঁতে ভিতৰে সব নাঙলত মাৰি দিছে। আমিও পাত্তা পোৱা নাছিল, পিছতহে শুনিছো আমি সব নাঙলতে মাৰিছে। ইউপিপিএলৰ মানুহবিলাক সব এনেকুৱা হৈছে বড়সকল দেই, বেলেগ জাতিটো মই নাজানো, কিন্তু বড় যিসকল ইউপিপিএল কৰিছে ইহঁতে সব ভিতরে নাঙলত মারিছে। আমাক ভোট দিয়া নাই, শেষ। আজিৰ পৰা আৰম্ভ ইহঁতেও নাটকটো আমিও চাম। কোকৰাঝাৰত আমিও বিজেপি হিচাপে যেহেতু আমার ক্যান্ডিডেট নাই কোকরাঝার লোকসভাত বিজেপির ক্যান্ডিডেট নাই, আমিও চাম না একবার। ইহঁতে বলে বিজেপি সাপোর্টার বলে ভিতরে সব নাঙলত মারিব কোকরাঝাৰত। খেলাটো জমিছে না, খেলাটো জমিছে। আমি এনে বিনা পইচা পাই আছে ভোট, হয় না নহয়? বিরাট এইফালে ইউপিপিএলে ভুল কৰি লৈছে আমাৰ দৰং ওদালগুৰিত। ইহঁতে এইটো নকৰিলে এইফালে নহ'লে হয়। এতিয়া আমি ক'বই নালাগে, বিজেপিক কোনো গালি দিয়াৰ কোনো প্ৰশ্নই নাহে। বিজেপি অৰ্থনৈতিক ভিতরে সব নাঙলত মাৰিব বুলি কৈ দিছে আমাক। এই কোকৰাঝাৰত ফালাফালি হ'ল না। এইফালে আপনি এইফালেও আমাক দিয়া নাই, নাঙলতে মাৰিছে, এইফালেও বিজেপি নাঙলত মাৰিব। এইফালে আপচু ইউপিপিএলে নাঙলত মাৰি দিছে, দিলীপ শইকীয়াক দিয়া নাই, এইফালে প্ৰমোদ বড়োক ভোট নিদিব বিজেপিয়ে। যিটো মিটিং কৰি আছে তেনে আজি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ মানাছত আহিছে বোলে, তো সেইবিলাক চিন্তা কৰিব নালাগে। ভিতৰত সব নাঙল মানাছত আহিছে। দলটো খুনে কৰিছে আগত, ইউপিপিএলে কৰি লৈছে না নাই আগত? ইউপিপিএলে এইটো কৰিব নালাগিছিল। ফিজুল হাজৰিকা আহিব পাৰে, জয়ন্ত মল্ল আহিব পাৰে, চিএম ডাঙৰীয়া আহিব পাৰে, কিন্তু ভিতৰত সব নাঙল বিজেপি চাই থাকিবি, সব নাঙলত মাৰিব। আমাৰতো লাভ, এইফালেও লাভ এইফালেও লাভ। আমাৰতো ডাবল বিৰাট আৰাম যে সঁচা কথা কৈছো। মই এনে বনাই পেলাই কোৱা নাই। যিটো ঘটনা হ'বলৈ গৈ আছে বা যোৱাকালি যিটো হৈছে দৰং ওদালগুৰিত, যিমান বড় ইউপিপিএল সাপোর্টার আছে সব নাঙলত দিছে, সব নাঙলত দিলে। তো এইফালে এতিয়া বিজেপিও মাৰিব, বিজেপিও ভোট নিদিব, ইউপিপিএলৰ সব নাঙলত দিব। তো এইবিলাক আমি আৰামত জিকিছে, চিন্তা কৰিব নালাগে। বিপিএফ দল বিরাট আগতকে বেশি শক্তিশালী হৈ গ'ল জানে। বিপিএফ দলে বহুত শক্তিশালী হল,
কেনেকৈ যিহেতু এই BPF দলক সবে এই BTC-টো যেহেতু বাঁচাব লাগিব, BTC-টো যেহেতু নষ্ট কৰিব দিব নোৱাৰে, এই প্ৰমোদ বড়োৱে এই 3-4 বছৰত কোনো উন্নয়নমূলক কাম কৰা নাই আৰু দেখাই নাই, বন্ধ হৈ গৈছে। উন্নয়নমূলক কাম এই 3-4 বছৰত বন্ধ। সেই কথাটো এনেকুৱা কামটো কোনো ৰাজবংশী, কোনো অসমীয়া, কোনোবা মদাহী মানুহ, কোনোবা নাথযোগী, কোনোবা বড়ো, কোনোবা বঙালী বা কোনোবা আদিবাসীও বিচৰা নাই, কোনোবা অসমীয়াও বিচৰা নাই, কোনোবা নেপালীও বিচৰা নাই। সবে কাম হোৱাটো বিচাৰিছিল, কিন্তু আজি কোনো জাতিয়ে পচন্দ কৰা নাই প্ৰমোদ বড়ো যিটো চৰকাৰ চলাই আছে। কোনো জাতিয়ে পচন্দ কৰা নাই প্ৰমোদ বড়ো চৰকাৰ চলোৱাটো। এই কাৰণে নহ'ব, BTC শেষ হৈ যাব। যেহেতু 4 বছৰ কোনো উন্নয়নমূলক কাম হোৱা নাই, যদি BTC-ত আকৌ যদি কাম হ'ব লাগে, তেতিয়াহ'লে আগৰ পুৰণা BPF-টোৱে আনিব লাগিব বুলি সব জাতি জনগোষ্ঠীয়ে আজিৰ দিনত আমাৰ BPF দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে। আমাৰ আজি মুছলপুৰ জিলা হিচাপে 4টা ব্লক কমিটিত আমাৰ যিটো নিৰ্বাচনী সভা, সেইটো খুব ভালকৈ ছাকচেছ হৈ গ'ল। মুঠতে আমি ক'ব পাৰোঁ যে 1 নম্বৰ কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ কাম্পা বৰগয়াৰী জিকাটো 100% কাটা। এইটোতো জিকিবই আমি কোকৰাঝাৰটো, কোনো শক্তিয়ে ৰাখিব নোৱাৰে আমাৰ কাম্পা বৰগয়াৰী। আমি জিকিম 100%। আৰু দৰং ওদালগুৰি ক্ষেত্ৰতো বিৰাট ফাইনেল ভাল ৰিজাল্ট আহিল, মুঠতে আমি জিকিল। 2টা সমষ্টিত আমি জিকিব বাছ। মূল প্ৰতিদ্বন্দ্বিতা নাই কোকৰাঝাৰ লোকসভাত। কোকৰাঝাৰ লোকসভাৰ মূল প্ৰতিদ্বন্দ্বিতা নাই, আমাৰ লগত কণ্টেষ্ট কৰিব পৰা কোনো দল নাই আৰু নহ'বই। আমি দৰং ওদালগুৰিৰ BJP আৰু কংগ্ৰেছক হাৰাই পেলাই আহিছে। আমাক কোকৰাঝাৰতো এনেকুৱা টিম লাগিছিল, তেতিয়া অলপ ভাল হ'লে হয়, কিন্তু টিমেই নাই আমাৰ লগত যুঁজ দিবৰ কাৰণে দেই। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।